মহারাজ নবলিবলৈ তোমাকে কিমানবাৰ কৈছো বেদৰ যাৰ দৃষ্টি শক্তি নাই যি পৰক আশ্ৰয় কৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে তেওঁক মহাৰাজ বোলাটো কোনো যুক্তিতে নপৰে বেদৰ সিংহাসনত বহিলেও ৰজা নহয় মোৰ হাতত ৰাজদণ্ড থাকিলেও মই ৰাজ্য শাসন কৰিব নোৱাৰো আৰু মোৰ মনত কি দুখ জানা ভাই দাদা আপোনাৰ দুখ আমাৰ আগত প্ৰকাশ কৰক পিতৃ পিতামহে দি থৈছ এই ৰাজ্য চতুৰ্দিশ আমি যেন কাহানিও বৃদ্ধি কৰিব নোৱাৰিলো দাদা কুৰুবংশ আমাৰ বাবেই যেন নাম হ'ব ধৰিছে ইয়াত কৰি আৰু দুখৰ কথা কি হ'ব পাৰে বিদুৰ দাদা তেনে কথা কিয় চিন্তা কৰিছে মই আপোনাৰ অন্তৰৰ কথা বুজিছো জ্যেষ্ঠজন মই এক দাসী পুত্ৰ হলেও যিদৰে আপুনি মোক নিজ পিতৃৰ সন্তান হিচাপে আৰু নিজ ভাতৃ হিচাপে পালন কৰি আহিছে সেই কথা মই কেনেদৰে পাহৰিম দাদা আপুনি চিন্তা নকৰিব আপোনাৰ সকলো কৰ্তব্য মই পালন কৰাটো মোৰ বঞ্চিত কাম পাৰিবা বিদুৰ পাৰিম দাদা মোৰ মনোবাঞ্ছা পূৰণ কৰিব পাৰিবা পাৰিম কিন্তু কেনেকৈ দাদা মই আজিয়ে সেই অনন্ত নাৰায়ণৰ ওচৰলৈ গৈ তপস্যা কৰি বৰ লাভ কৰিবলৈ অৰণ্যলৈ যাত্ৰা কৰিম বৰ লাভ কৰাৰ পাছত আমি দুয়ো ভাতৃয়ে এই ধৰাৰ পক্ষত দিগ্বিজয়ৰ প্ৰবল ধুমুহা উৰাই দিম দাদা আকৌ এবাৰ এই জগতবাসীয়ে দেখিব লাগিব এই কুৰুবংশৰ শক্তিৰ পৰিচয় বৰ আনন্দৰ কথা বিদুৰ দাদা বলা তোমার যাত্রার প্রস্তুতি করুন ভাগ্যর কিছু বিড়ম্বনা মই যেন কাহানিও দেখি বিজয়ে আনন্দ লাভ করিব নোৱাৰিম দাদা এনেদৰে দুখ নকৰিব দাদা কাৰ ভাগ্যত কি লিখা আছে কোনে জানে সেই সৃষ্টিকৰ্তাজনে কিজানি আমাৰ দুয়োৰে ভাগ্যত দিগ্বিজয়ৰ সুখ আছে কিজান নাই বিদুৰ দাদা মিছা আশা নেদেখবা দাদা যাহাৰ অন্ধকাৰে সৰ্বস্ব তেওঁক পোহৰৰ বাটৰে নিদিবা বিদুৰ দাদা বাৰু বলা এমে তোমাৰ যাত্ৰাৰ প্ৰস্তুতি করুন বলুক দাদা